guys, welcome back to our YouTube channel. Our YouTube channel আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে সৰস্বতী পূজা। সো সৰস্বতী পূজাৰ উপলক্ষে মই দেৱী দৰ্শন কৰিবলৈ যাবলৈ ওলাইছো। সৰু ওলাই আছে। তাৰপৰা আজি আমি প্ৰথমে যাম আমাৰ দেউতাহঁতৰ স্কুলত তাত পাতিছে। প্ৰথম তাত দেৱী দৰ্শন কৰি আৰু কলৈ কলৈ গৈ থাকোঁ শেষলৈকে চাই থাকক। চাকি ৰেডি কৰি আছে আমি যাবলৈ। মই সৰস্বতী পূজাৰ কাৰণে চাকি ৰেডি কৰিছোঁ। সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা থাকিল যাতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সকলোৱে ভাল হয়। খুৰীহঁতে দৰ্শন কৰিও আহিলেগৈ, আমিহে দেৰি হৈছে। আহিলেগৈ, হাই আহিলেগৈ। সকলোকে সৰস্বতী পূজাৰ লগতে আৰু গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা থাকিল। আৰু মানে গণতন্ত্ৰ দিৱস কেলৈ পতা হয়, আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে ২৬ জানুৱাৰী তাৰিখে। সেইকাৰণে গণতন্ত্ৰ দিৱস পতা হয়। ব'লা এতিয়া আমি আমাৰ দেউতাহঁতৰ স্কুল যাওঁ। সৰস্বতী পূজা মানুহ ভিৰ লাগি আছে অলপ। আমি এতিয়া সৰস্বতী পূজা খাবলৈ ওলাই লৈ আছোঁ। এতিয়া দুজনী তাত বহিলে, মই আজি ছিংগুল। মোক নহয় চবকে তোল। এয়া হাজবেণ্ড ৱাইফ। সিঙ্গল 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 বলে আমি ডাবল সিঙ্গল। আমাৰ কলেজৰ পৰিৱেশ চোৱা কিমান খালী, কোনো মানে নাই, অকল আমি কিজনী। কৈ দিয়া হেল্ল' গাইজ কোৱা। নপৰা আমি ইয়াত হাই আমি পূজা পাতল কৰি এটালো পূজা পাতল পূজাই হাই কোৱা। হেল্ল' পূজাই বুলি কৈ এনে কৈছোঁ, পূজাই নহয়। ইমান ধুনীয়া ধুনীয়াকৈ ওলাই আহিছে, মোৰ যে বেয়াই লাগিছে মনটো। হৈ গ'ল আমাৰ এতিয়া খোৱাংকল যাব যাবলৈ হ'ল। এতিয়া লাকিহঁতি এক্সিবিশ্যনত যাব। জ্যোতি এই কিবা এটা খোৱা, এয়া খাবলৈ খাওঁ 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 বুলি। খোৱা খোৱা ভালকৈ খোৱা দেই। লগ পাই গ'লোঁ। ভাল লাগিলে ন? ভাল লাগিছে, বহুত ভাল লাগিছে। মোৰ ভাল লাগিলে। মাৰিছে। আমি ইয়াত ফটো তুলোঁ কেকৰ বিমান লগৰ ছোৱালীৰ লগত। ঐ নিকিতা মোৰ এইটোৱে প্ৰব্লেম, হেৰি দেখিলে ষ্টাইল মানে কি বুলি কয়, খাৰাপ হৈ গয়া ষ্টাইল। এয়া ফটোগ্ৰাফী মই নাই কৰা। এয়া নিকিতা আৰু লাকি। লাকি হেল্ল'। আমি আজি অকণমান ঘৰলৈ সোনকালে যাম, মানে দেউতাহঁতৰ স্কুলত খানা এক নম্বৰ ভুতুই হয় ই যে ৰুটিৰ কাৰণে সি সোনকালে যাবলৈ লৈছে দেই। কি কৰি দিছে লাকি? তুমি কাৰ কাৰণে ৱেইট কৰি আছা ইয়াত? কাৰ কাৰণে ৱেইট কৰিছা? ফটো উঠিবৰ কাৰণে কোনোবা আহিব নেকি? সেইকেইটা আহিছে মোৰখিনি। তোমাৰ জোখৰ হ'বগৈ সেইকেইটা দিয়া। ক'ত আছে নামকেইটা কৈ দিয়াচোন। সঁচাকৈ ভিডিঅ' হৈ আছে ইয়াত চলি আছে এক্সিবিশ্যন।
নিকিনিয়াৰ কাৰণে এটি হাততালি। এখন খুব সুন্দৰ কিতাপ লাভ কৰিছে আত্মনিৰ্ভৰশীলতা। আমি অলপ ৱেইট কৰি দিছোঁ। হাই সৰু পেলা পেলা খাবি ধুনীয়া হৈছে দে চিন্তা নকৰিবি। ইয়াত তাৰপৰা ৰুটি চলি আছে। হাই আমি খোৱাঙৰ পৰা আহি চিধা একেবাৰে আহিলোঁ দেউতাহঁতৰ স্কুল। ৰাতিপুৱা এবাৰ আহিছিলোঁ, এতিয়া মানুহ গ'ল আমি শেষ বুলি খাইছা। হাই তামাম টেষ্টি আমি খাই চাওঁগৈ।